হেল্ল' গাইজ গুড মৰ্ণিং অসমীয়া বোৱাৰী সৰূপে নামৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম আৰু আজি ভাবিছোঁ এটা নতুনকৈ ব্লগ আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু আজি যাম মই মাৰ ঘৰলৈ যিহেতু অলপ দিন ঘৰলৈ যোৱা নাই আৰু আমাৰ এক্সামো যিহেতু চলি আছিলে এতিয়া এক্সাম শেষ হ'ল সেইকাৰণে আজি যাম ঘৰলৈ আৰু আজি মই সোনকালে উঠিম বুলি ভাবিছিলোঁ কিন্তু তাতে দেৰি হৈ গ'ল এতিয়া চাহ তাহ খাই আজৰি 9 মানে বাজিলে আৰু এতিয়া কাম বনখিনি কৰি মই আজৰি হৈ লওঁ কাম বনখিনি কৰি তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ আৰু আজি মই ঘৰলৈ যাম গতিকে আপোনালোকক গোটেই ভিডিঅ'টো দিম গতিকে ভিডিঅ'টো চাব কেনেকুৱা লাগিছে কমেণ্ট কৰি শেষত জনাব বাই বাই আৰু ভাত পানী খাই আজৰি হয় যিহেতু এতিয়া ঘৰলৈ যাম মই কাপোৰ পেকিং কৰা নাই গতিকে এতিয়া কাপোৰ পেকিং কৰিবলৈ লৈছোঁ যিহেতু নামঘৰলৈ যাম শৰাই আগবঢ়াই থৈছোঁ মা আৰু মই আৰু হাজবেণ্ড পাপা সকলো যাব ঘৰৰ এইকেইযোৰ কাপোৰ মোৰ চিলাবলৈ আছে যাওঁতে একেবাৰে দি থৈ যাম চিলাবলৈ সেইকাৰণে এনেকৈ এক্সট্ৰাকৈ লৈ লৈছোঁ তাৰপিছত এয়া নিছোঁ এটা কুৰ্তি আৰু যিহেতু দুদিনমান থাকিম সেইকাৰণে নিছোঁ এইটো এটা চাৰাৰা পেণ্ট তাৰপিছত লগত এইটো এটা কুৰ্তি নিছোঁ তাৰপিছত আৰু নিছোঁ এযোৰ কুৰ্তি এইটোৰ লগত পেণ্ট আছে আৰু এইটো এটা কুৰ্তি পিন্ধিলে দেখিবই চাগে তাৰপাছত নিছোঁ যিহেতু নামঘৰলৈ যাম সেইকাৰণে দুযোৰ কাপোৰ লৈ লৈছোঁ এযোৰ লৈছোঁ পলিপাটৰ এযোৰ কাপোৰ আৰু এযোৰ লৈ লৈছোঁ এইযোৰ লুধিয়না পাট এনেকৈ মাজত গাড়ী দিয়া আছে পিন্ধিলে হয়তো দেখিব তাৰপাছত নিছোঁ এয়া এইবোৰ হাজবেণ্ডৰ কাপোৰ পিন্ধিবলৈ তাৰপিছত যিহেতু নামঘৰলৈ যাম এয়া গামোচা লৈ লৈছোঁ দুখন তাৰপাছত এইবোৰ হাজবেণ্ডৰ কাপোৰ চাৰ্ট এয়া পেণ্ট দুটা পেণ্ট লৈ লৈছোঁ স্পৰ্টিং টি চাৰ্ট তেনেকৈ নিছোঁ তাৰপাছত এইটো নিছোঁ এটা কুৰ্তি তেনেকৈ এয়া কেইটামান বস্তু পেকিং কৰি লৈছোঁ আৰু নিছোঁ এইটো মেক্সি তাৰপিছত এইটো হৈছে এটা কুৰ্তি ঘৰত পিন্ধা আৰু এয়া নিছোঁ হাজবেণ্ডৰ কাপোৰ হাফ পেণ্ট আৰু মোৰ এইটো হৈছে দীঘল মানে লং কুৰ্তি এইটো আৰু এইটো এটা কুৰ্তি লৈ লৈছোঁ এইখিনি কাপোৰ বহুতে নিয়া হয় কিন্তু ইমান পিন্ধা নহয় তথাপি লৈ গ'লে ভাল লাগে আৰু নিশ্চয় এইখিনি মোৰ ডকুমেণ্টছ কিছুমান বেংকৰ কাম অলপ আছে তাকে কৰি মেলি একেবাৰে আজৰি হৈ আহিম বুলি ভাবিছোঁ তেন্তে মই একেবাৰে ওলাই মেলি আজৰি হৈ আকৌ লগ পাই আছোঁ আৰু লগতে যিহেতু মেখেলা চাদৰ পিন্ধি যাম গতিকে মই এটা অসমীয়া গহনা ছেট লৈ গৈছোঁ এয়া জোনবিৰি এনেকুৱা তাৰপিছত লগত আছে ইয়াৰৰিংছ এয়া এইবিলাক লৈ গৈছোঁ আৰু এযোৰ লৈ গৈছোঁ এইযোৰ কোনযোৰ পিন্ধো আৰু চাই ল'ম এয়া আমি কাম বন আজৰি হৈ মেলি এয়া ঘৰলৈ বুলি ওলাই গৈছোঁ এয়া বাটত খাবলৈ চানা কিনি লৈছোঁ যিহেতু যাওঁতে অলপ সময়ো লাগে গতিকে চানা খাই খাই গৈ থাকোঁ তেনেহ'লে আপোনালোককো দেখুৱাই লৈ যাওঁ তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব যিহেতু ঘৰলৈ যাম বুলি ক'লে ৰাতিপুৱাই খোৱা বোৱা হয় আকৌ আৰু খোৱা বোৱা নহয় সোনকালে যিহেতু জাম লাগি থাকে আৰু সেইকাৰণে এয়া হাজবেণ্ড মই ৰাস্তাতে ৰোল এটা কিনি খাই ল'লোঁ আৰু এয়া লাহে লাহে দুয়ো ঘৰলৈ বুলি গৈ আছোঁ
ঘৰলৈ আহি আৰু ভিডিঅ' কৰা নহ'ল আৰু এয়া বনাইছোঁ ৰাতিৰ সাঁজ। মায়ে ভাত দালি বনাই ৰেডি কৰিলে আৰু মই বনাইছোঁ এই কুকুৰা মাংস। যিহেতু আৰু জেক আহিম বুলি ক'লে আৰু ঘৰত স্পেচিয়েল থাকে আৰু হাঁহ কুকুৰা বাহিৰৰ পৰা কিনি নোখোৱাই যিহেতু ঘৰতে আমাৰ হাঁহ কুকুৰা পোহে। এয়া মই বনাইছোঁ কুকুৰা মাংস আলুৰ লগত। তেনেহ'লে ভিডিঅ'টো চাই থাকক আৰু নেক্সট ডে লগ পাই আছোঁ। গুড নাইট। কালি আৰু ভিডিঅ' কৰা নহ'ল। আজি নেক্সট ডে মা দেউতা আৰু মামাহঁতৰ ঘৰৰ আইতা হাজবেণ্ড আৰু ভাইটি এয়া আমি ওচৰতে থকা আউনীআটী সত্ৰলৈ যাবলৈ ওলাইছোঁ। এয়া মা আজি দেখুৱাই দিলোঁ ভিডিঅ'ত প্ৰথমবাৰৰ বাবে। তেনেহ'লে এয়া আমি ওলাই মেলি গৈ আছোঁ সত্ৰলৈ বুলি। যিহেতু আমাৰ ঘৰৰ পৰা সত্ৰ বেছি দূৰ নহয়। তেন্তে ব'লক আপোনালোককো দেখুৱাওঁ মোৰ লগতে। এয়া গাড়ীত বহি আমি গৈ আছোঁ। এয়া মা আৰু এয়া হৈছে মামাহঁতৰ ঘৰৰ আইতা। আগত বহিছে পাপা আৰু ভাইটি মোৰ মিষ্টাৰ। তেনেহ'লে ব'লক ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল। আৰু এয়া আমি গৈ আছোঁ আউনীআটী সত্ৰলৈ বুলি আৰু বেছি দূৰ নহয় পামগৈ আৰু। তেন্তে সত্ৰৰ ভিতৰ বাহিৰ যিমানখিনি দেখুৱাব পাৰোঁ আপোনালোকক নিশ্চয় দেখুৱাম। আজি মই ভিডিঅ' নকৰোঁ, আজি ভিডিঅ' কৰিব ভাইটিয়ে, গতিকে সি আৰু কিমান পাৰে দেখুৱাব। আৰু এয়া পালোহি সত্ৰ সন্মুখত এয়া দোকান বহি আছে আৰু আমি যিহেতু শৰাই দিম বুলি আজি গৈছোঁ আৰু সকলোবিলাক বস্তু ঘৰৰ পৰাই যোগাৰ কৰি নিছোঁ। শৰাই দিবলৈ যিবিলাক বস্তু লাগে চাকি বন্তি ধূপ এইবিলাক সকলো ঘৰৰ পৰাই ৰেডি কৰি লৈ যোৱা হৈছে। তেন্তে ব'লক ভিডিঅ'টো আগবঢ়াওঁ। আৰু এয়া গৈ পালোঁ এয়া সত্ৰৰ সন্মুখৰ ভাগ। বিৰাটেই ধুনীয়া পৰিৱেশ। সৰুৰে পৰা আমি ইয়ালৈকে আহোঁ যিহেতু ঘৰৰ পৰা বেছি দূৰ নহয়। এয়া সত্ৰৰ হৈছে সন্মুখৰ ভাগ। তেন্তে ব'লক ভিতৰলৈ সোমাই লৈ যাওঁ আপোনালোককো আমাৰ লগতে। বহুদিনৰ পৰাই ভাবি আছিলোঁ শৰাই এভাগ আগবঢ়াম বুলি, গতিকে আজি সেই মনৰ আশাটো পূৰণ হ'ব। আৰু লগতে মোৰ নিজৰ মা দেউতা আৰু মামাহঁতৰ ঘৰৰ আইতা ভাইটি আৰু মোৰ মিষ্টাৰ আমি সকলো কেইজন গৈ আছোঁ এয়া সত্ৰৰ ভিতৰ ভাগলৈ আৰু শৰাই আগবঢ়াম, লগতে চাকি বন্তি সকলোবিলাক আগবঢ়াম। আৰু আজি দেওবাৰ, গতিকে প্ৰথম অৱস্থাত মানুহ একেবাৰে নাছিলে, কম আছিল বহুত। আৰু পাছত বহুত মানুহ আহিলে যিহেতু দেওবাৰ সকলোৱে ফ্ৰী হৈ থাকে। এয়া আগত যোৱাজন মোৰ পাপা আৰু এয়া মোৰ মিষ্টাৰ আৰু মই মা আৰু এয়া হৈছে মোৰ মামাহঁতৰ ঘৰৰ আইতা। আৰু আজি ভিডিঅ' কৰিছে ভাইটি, গতিকে কেমেৰামেন সিয়ে হৈছে আজি, গতিকে সেইকাৰণে সি ভিডিঅ'ত ওলাব পৰা নাই আৰু তাক সেইকাৰণে ফটোত নিশ্চয় দেখুৱাম। এয়া গৈ আছোঁ, পাপা আগবাঢ়িছে যিহেতু শৰাই দিম আৰু ভাইটি ভাগৰ দান দিবলগীয়াও আছে, গতিকে এয়া বস্তুবিলাক লৈ পাপা আগবাঢ়ি গৈ আছে। শৰাই ভাগ আগবঢ়াই আৰু ভিতৰত সোমাম চাকি বন্তি দিবলৈ। তেন্তে ব'লক ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। আজি এয়া দেখিছেনে মানুহ নায়েই, বহুত কম মানুহ, কিন্তু পাছত মানুহ বহুত হ'লগৈ। এয়া পাপা আৰু আমি শৰাই বাহিৰতে দি, যিহেতু বাহিৰতে লয় শৰাই দি মেলি এয়া সেৱা চেৱা কাঢ়িলোঁ। এয়া সত্ৰৰ ভিতৰ ভাগলৈ সোমাই গৈছোঁ। দেখিছেনে কি ধুনীয়া এক মনোৰম পৰিৱেশ। এয়া আজি মানুহ বহুত কম ভিতৰত। এয়া চাকি বন্তি জ্বলাই আছে আৰু আমিও ভাবিছোঁ সোনকালে চাকি বন্তি জ্বলাই আজৰি হৈ লওঁ। আৰু চাকি বন্তি জ্বলাবলৈ ঘৰৰ পৰাই চাকি বন্তি ধূপ ধূনা এইবিলাক সকলো ৰেডি কৰি আনিছিলোঁ। আৰু তেন্তে ব'লক। আৰু এয়া শৰাইখনত তামোল পাণ এযোৰ আৰু দান পাত্ৰত কেইটকামান পইচা ভৰাই দিলোঁ। তাৰপিছত এতিয়া আৰু চাকি বন্তি দিবলৈ আগবাঢ়িম। ভাদ মাহত বহুতেই মানুহ হয়, কিন্তু এতিয়া হয়তো কৰোণাৰ বাবে মানুহ বহুত কম হৈছে। এয়া পাপায়ে চাকি বন্তি এইবোৰ ঘৰৰ পৰাই ঠিক কৰি আনিছিল আৰু এতিয়া ইয়াত ঠিক কৰি দিছে আমাক আৰু জ্বলাবহে লাগে আৰু আমি। এয়া মই, এয়া মিষ্টাৰ আৰু এয়া হৈছে মা।
এই পিনে মাৰিবা ফটো মাৰিলে আছে পানীখিনি ভিডিঅ' কৰি নিছোঁ সেইদিনা নামঘৰৰ পৰা আহি আৰু ভিডিঅ' বনোৱা নহ'ল, ভাগৰো লাগিলে। আৰু আজি এয়া ৰাতিপুৱা 4টা বজাত উঠিলোঁ, মা আৰু মই গোটেই গাঁওখন ফুৰি আহিলোঁগৈ মৰ্ণিং ৱাক কৰি। আৰু যিহেতু আজি আমি ৰুমলৈ গুচি আহিম, বাকীবিলাক মানুহ উঠাই নাই, আমি সোনকালে উঠি গোটেই গাঁওখন একেবাৰে ফুৰি আহিলোঁগৈ। আৰু আজি খাই বৈ সোনকালে ৰুমলৈ গুচি আহিম, গতিকে ভিডিঅ'টো আগলৈ চাই যাব। আৰু এয়া মা দেখুৱাই দিলোঁ আজি। আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এই মৰ্ণিং ৱাক কৰি আহি আৰু ঘৰত আজি হাঁহ এটা মাৰিছিলে, যিহেতু আজি ৰুমলৈ আৰু গুচি আহিম। এয়া গতিকে মায়ে ভাত পানী বনালে, মই হেনো বনাব লাগিব আজি মাংস, আলু আৰু কোমোৰা। গতিকে সোনকালে বনাই মেলি খাই লওঁ, যিহেতু ৰুমলৈ সোনকালে যাবগৈ লাগিব। আৰু ৰুমত গৈ একেবাৰে লগ পাই আছোঁ। তেন্তে চাই থাকক ভিডিঅ'টো। আৰু লৰালৰিকৈ ভাত খাই মেলি হাজবেণ্ড আৰু মই আহিবলৈ লৈছোঁ ৰুমলৈ মাৰ ঘৰৰ পৰা। আৰু ইমান গৰম নহয় আজি, ঘৰত যেনেকৈ আছিল তেনেকৈ একেবাৰে ওলাই মেলি গুচি আহিছোঁ আৰু, যিহেতু ৰুমলৈ আহিম আৰু। তেন্তে ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ, কেনেকুৱা লাগিছিল জনাব।